गोजोन्थों आंनि बड'लेण्ड नांगौ इउटुब चेनेलाव नोंथांमोन गासैखौ बरायग्रोनानै लाबाय। नोंथांमोन गासैखौबो आंनि भिडिअखौ नायनायनि गेजेरजों नोंथांमोनहा अनसायबोगासिनो दङ। बिनिखायनो आंनि गोसो गोरबोनिफ्राय नोंथांमोन गासैखौबो खौथि खौथि गोजोननाय थाबाय। आरो बे समाव आङो लाबोनो सानदों दिनै आल्फानि जे फाउन्डार फरेस्ट बरुवा जे रिपर्टारजों सावरायनाय आरो बेबायदि बेरखांदों डक्टर हेमन्त बिश्व शर्माजों सावरायनानै दा सिङावहाय बेबायदि बाथ्राया बेरखांदों मा होनोब्ला दिनैहाय 6 फायाराव दंथ'यो होननानै बिथांमोनहा बुंदों। आरो गावसिनि जे मानसि जे गावथारजानाय बिथाङा दुखु मोननाय फोरमायनायखौ जोङो मिथिनो मोनो रिपर्टारनि गेजेरजोंहाय। मा गमामायैनो दिनैहाय बिसिनो बे हारिनो दिनैहाय बेबायदि उदखारि हान्जाया गोनांथि नामा जोङो साननानै नाय। आरो बिथांमोनहा मा थांखि लानानै बेखौहाय मा मिजिं लानानै दिनैहाय बिथांमोनहा बेबायदि लादों। आरो गमामायैनो दिनैहाय आल्फाया 6 फायार लामारदों नामा नोंथांमोनहा कमेन्ट खालामहर। बियो दिनैहाय गुबुन हारिफोरखौहाय मोनसे दमन खालामनायनि बे हारिनि मोनसे खैसाद रायजो राजाफोर। आङो बबे हारि नोंथांमोनहा सिनायनानै लाखादो। दिनैहाय गुबुन हारिनि बेबायदि आफाद दङब्ला दिनै पुलिसै आर्मियै असान्ति खालामसिगौमोन। मानो होनोब्ला नायदो दासिमबो गोदान हाबहैगासिनो दङ। नाथाय दिनैहाय टटेलि बिथांमोननि बे हाबनायखौहाय दिनै बन्द खालामाखै। बेयावनो जोङो बुजिनो मोनो। नायदो जे फरेस्ट बरुवा दिनै बिथांनि जे बाथ्रा बुंनाया माबायदि बुंदों। মই আপোনাৰ পৰা জানিব খুজিছো ইতিমধ্যে আলফাৰ আপোনালোকৰ এজন কেডাৰ জ্ঞান অসমক সংঘৰ্ষ অভিযানত আমি গুলীয়াই হত্যা কৰিছে। তাৰ লগতে আপোনালোকৰ সংগঠনৰ আন কেইবাজনো গুলীবিদ্ধ হোৱাৰ খবৰ আহিছে। এই সন্দৰ্ভত আপোনাৰ কি প্ৰতিক্ৰিয়া আছে, কি ক'ব বিচাৰিব? ঘটনাটোতো আৰু সকলোৱে গম পাইছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গম পাইছে যে শুকুৰবাৰে যি ঘটনা ঘটি গ'ল বা ভাৰতীয় দখলদাৰী বাহিনীয়ে যি অভিযান চলায় শুই থকা অৱস্থাত বা জিৰণি লৈ থকা অৱস্থাত আমাৰ 6জন সতীৰ্থৰ ওপৰত আক্ৰমণ কৰিছিলে। তাৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিততে আমাৰ অমৰমিতক জ্ঞান অসম সেকেণ্ড লেফটেনেণ্ট জ্ঞান অসম মৃত্যু হৈছে। আৰু এই মুহূৰ্তত আপোনাৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে তেখেতৰ পৰিয়ালবৰ্গলৈ বিশেষকৈ লেফটেনেণ্ট জ্ঞান অসমৰ পৰিয়ালবৰ্গলৈ আমি বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আপোনাৰ প্ৰশ্নবিলাক যি প্ৰশ্নৰ উত্তৰটো মই দিবলৈ ওলাইছোঁ। আৰু যি ঘটনা এই ঘটনাটো হয়তো সদিচ্ছা থকা হ'লে আন্তৰিকতা থকা হ'লে এই যে মহামাৰী মহামাৰীৰ লগতে কলংকই যি বানে যি তাণ্ডৱ সৃষ্টি কৰি আছে, মানে 100ৰো অধিক আমাৰ অসমৰ থলগিৰি মানুহ মৃত্যুমুখত পৰিছে আৰু কিমান অজস্ৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈছে, কিমান যে অজস্ৰ ক্ষতি হৈছে মানুহৰ দুৰ্গতি দেখি এতিয়াও এনেকুৱা ধৰণৰ অভিযান মানে চলাব বুলি আমি আশা কৰা নাছিলোঁ। কিন্তু যিহেতু নেকি ভাৰতীয় দখলদাৰী বাহিনীৰ লগতে ভাৰতীয় শাসক গোষ্ঠী মনোবৃত্তি বিশেষকৈ যিটো নেকি সিহঁতৰ কৌশল কেৰট এণ্ড ষ্টিক যিটো পলিচি আছে সেইটো কেতিয়াও সলনি কৰা নাই। আমি যিমানেই যে আমি নৰম হওঁ আমি নমনীয় হওঁ আমাৰ বিশেষকৈ জনস্বাৰ্থৰ খাতিৰত, কিন্তু মানে ভাৰতীয় দখলদাৰী বাহিনী লগতে অসম পুলিচো এই নমনীয়ৰ কোন সময়ত যে নমনীয় হ'ব লাগে, সেইটো যে আজি প্ৰাকৃতিক দুৰ্যোগ আহিছে সেইটো অকল আমাৰ কাৰণে নহয়, এইটো সকলো মানে জনগণৰ কাৰণে। কোনো হয়তো ইয়াতে সামৰিক বুলি কথা নাই, অসামৰিক লোকৰ কাৰণেও একেই দুৰ্দশা হৈ আহিছে। এই পৰিস্থিতিত এনেকৈ অভিযান চলোৱাটো যুক্তিসংগত নহয় বুলি মই ভাবোঁ। আৰু আমি সেইকাৰণে আগতে যেনেকৈ যোৱা 9 মাহ একপক্ষ আমি যুদ্ধবিৰতি ঘোষণা কৰি ৰাখিছিলোঁ বা কিহৰ কাৰণে কেৱল অতিমাৰী যিটো ক'ভিড
এইটো অকল ইয়াতে আলফা বুলি নহয়তো, অকল সৈনিক বাহিনী ভাৰতীয় দখলদাৰী বাহিনীৰ কাৰণে নহয়তো, সকলোৰে কাৰণে এটা বিপৰ্যয় নামি আহিছিলে। সেইটো কাৰণে আমি এক পক্ষ যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ আৰু সেই সময়ত আমি কোনো ধৰণৰ অভিযান চলোৱা নাছিলোঁ। ইয়াৰ পৰৱৰ্তী যি ধৰণে এতিয়া অসমৰ পৰা বা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি ধৰণে আমাৰ তাণ্ডৱ চলাই আছে, এটা বলংকৈ বানে যি তাণ্ডৱ চলাই আছে, তাৰ পৰিপ্ৰেক্ষিততে আমিতো আৰু কেতিয়াও এই সময়ত ভাৰতীয় দখলদাৰী বাহিনীৰ ওপৰত কিবা আক্ৰমণ কৰিম, অসম পুলিচৰ ওপৰত কিবা আক্ৰমণ কৰিম, তেনেকুৱা আমাৰ কোনো পৰিকল্পনা নাছিলে। কেৱল আমাৰ সদস্যসকলে বা যিটো ৰুটিন ডিউটি, যিখিনি আমাৰ এচেঞ্চিয়েল কমোডিটি আমাক প্ৰয়োজন হয়, যেনেকৈ মেডিচিনৰ প্ৰয়োজন হয় বা অন্যান্য কিবা কিবি ৰেচনৰ যোগাৰ কৰিব লাগে, সেই অঞ্চল বা যিহেতু আমি অসমৰ পৰাই ঔষধ পাতি কৰি আদি কৰি বিভিন্ন অত্যাৱশ্যক বস্তুবিলাক আমি অসমৰ পৰা আনি থাকোঁ আৰু সেইকাৰণে গৈছিলে। আৰু কিছুমানে বহুতে বিভিন্ন ধৰণৰ কথা কৈছে বা সেইবিলাক বা আমি আপোনাৰ প্ৰশ্ন যদি আহে সেইবিলাক মই হয়তো প্ৰস্তুত আছোঁ। মই ইতিমধ্যে জ্ঞান অসমৰ বিৰুদ্ধে চৰকাৰী অভিযোগ আছে বা তেওঁৰ যিজন পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা, সেই ভাস্কৰ কলিতা আক্ৰমণৰ আৰু মূল ব্যক্তিজন জ্ঞান অসম বুলি অভিযোগ আছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? আৰু সেইকাৰণে তেওঁৰ একেই ঘটনাটো সেই ঘটনা আমাৰ সদস্যসকল কৈছিল অসম পুলিচৰ বা অসম পুলিচে আক্ৰমণ কৰিবৰ কাৰণে তেতিয়াও অসম পুলিচে আক্ৰমণ কৰিবলৈ যোৱা নাইতো, আশ্ৰয় লৈ আছিলে। এইটো আপুনি যিটো বৰজুমচা ঘটনা উল্লেখ কৰিছে, সেই সময়তো ভাস্কৰ কলিতাৰ যিটো আক্ৰমণ কৰিবলৈ আহিছিলে, সেই দুই পক্ষৰ মাজত সংঘৰ্ষ হোৱাৰ কাৰণে ভাস্কৰ কলিতা মানে মৃত্যু মুখত পৰিছে। অপেন ফিল্ডত হৈছিলে এই দুই পক্ষই, ঘৰৰ ভিতৰৰ পৰা নহয়তো। সেই সময়টোতো দুই পক্ষ বাহিৰতে মানে আহিছে, ঘৰ ঘেৰাও কৰিছে বাহিৰৰ পৰা ওলাই, যে সাধাৰণ জনগণৰ যাতে মৃত্যু মুখত নপৰে। আমাৰ সদস্য সদায় কিন্তু সতৰ্ক, ঘৰৰ মানুহ ওলাই ল'ব, উলিওৱাৰ পিছত যাতে ঘৰৰ মানুহ কোনো অনিষ্ট নহয়, কোনোৱে যাতে বা মৃত্যুবৰণ কৰিব নালাগে। আমাৰ বহু আগতে উদাহৰণ দিছেতো, হয়তো ঘৰৰ ভিতৰে ঘৰৰ মানুহ ওলাই কিছুমানে আত্মহত্যা কৰিছিলে, কিছুমানে হয়তো ওলাই ঘৰৰ মানুহ আঁতৰাই মানে প্ৰত্যুত্তৰ দিছিলে। ঠিক কালিও তেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰ পায়, সিহঁতিতো আগেই মাৰিছে, ঘৰতে গৈ আগেই মাৰিছে, মৰাৰ কাৰণে এই ঘটনাটো ঘটিছে। এইটো কোনো ধৰণৰ আমাৰ এগ্ৰেছিভ ভূমিকাই নাই। আৰু এটা কথা আপোনালোকে জনা প্ৰয়োজন আছে, অসমৰ মানুহে জনা প্ৰয়োজন আছে যে আমাৰতো কোনো অফিচিয়েলি দুই পক্ষৰ আণ্ডাৰষ্টেণ্ডিং কোনো চিজফায়াৰ হোৱা নাই। তবু আমি যে অসমৰ জনস্বাৰ্থৰ খাতিৰত আৰু অসম চৰকাৰখনে কেইটামান ভাল পদক্ষেপ লৈছিলে, বিশেষকৈ ড্ৰাগছৰ ওপৰত পদক্ষেপ লৈছিলে। আৰু কভিডৰ সময়ত যদি আমি কিবা কিবি আক্ৰমণ কৰোঁ, আমাৰ পক্ষৰ পৰা অভিযান চলাওঁ, তেতিয়াহ'লেতো আমি একেবাৰে মূৰ্খামি হ'ব। আমি জনগণক এটা এনেই দুৰ্দশাত ভুগি আছে, আমি আকৌ জনগণৰ ওপৰত আৰু এইখিনি অত্যাচাৰ চলোৱা হ'ব। আমি তেনেকুৱা অবিবেচক কেতিয়াও সামৰিক অভিযান চলোৱা আমি পক্ষপাতি নহয়। এতিয়াও আপোনাৰ দেখিছে যি ধৰণৰ প্ৰলয়ংকাৰী যিটো মানে বানপানী যি তাণ্ডৱ চলে, আমি কি তাতে অসম পুলিচক মাৰিবলৈ যাম নেকি? অসম বা সেনা বাহিনী মাৰিবলৈতো আমি যোৱা নাছিলোতো, আমাৰ যোৱা নাছিলে সদস্যসকলে, কেৱল মাত্ৰ ঘৰৰ আশ্ৰয় লৈ আছিলে। আশ্ৰয় মানে কেইঘণ্টা, 6 ঘণ্টাও নহ'ল, 6 ঘণ্টা আশ্ৰয় লৈ আছিলে। তাতো কোনো পৰিকল্পনা কৰা নাছিলে নহয়, সিহঁতি আশ্ৰয় লৈ আছে। আশ্ৰয় লৈ থাকোঁতে এই ঘটনাটো ঘটালে সিহঁতে। এইটো আমাৰ কোনো দুখ নাই, আমাৰতো অসমৰ জন্মভূমিলৈ যাবই লাগিব। আৰু জ্ঞান অসমৰ লগত আৰু কেইবাজনো আলফা সদস্য আহত হোৱাৰ খবৰ আছে, এই বিষয়ে আহত আমি জ্ঞান অসমৰ খবৰটোৱে পাইছো, আৰু বাকীসকলতো জনগণে দেখিছে। গাঁৱৰ মানুহৰ পৰা আমি তেনেকুৱা এটা খবৰ পোৱা নাই। বা অন্যান্য যি সামৰিক মানে দখলদাৰী বাহিনীয়ে যি কৈ আছে আৰু দুজন মানে কি কয় আহত হৈছে বুলি। যদি আহত যদি হৈছে, আমি ভবাত যে আহত হ'ব নালাগে, এই কাৰণেই নালাগে যে আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, ইমান সেইখন দ পথাৰ নাম, পাকৰ পথাৰ বিয়াকৰ দ পথাৰ বুলি কয়। দ পথাৰ গাঁওখন ইমানেই বোকা থকাৰ কাৰণেতো দ পথাৰ কয়। আকৌ বোকাৰ একেবাৰে কেতিয়াবা এককাললৈকে সোমোৱাৰো মানে তেনেকুৱা এটা মানে মানুহে কয়, মানে তেনেকুৱা এখন দ জেগা বুলি কৈছে। আৰু তেনেকুৱা এখন মানে এটা জেগাত যে গুলীয়াগুলি কৰি পাৰ হৈ যোৱাটো, কোনোবা আঘাত হলে মোৰো বোধেৰে, মোৰ যিটো অভিজ্ঞতা, অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছো, আৰু হয়তো আহত হোৱা নাই, হয়তো এইটো জানিবলৈ বিচাৰিছে, আমাৰ শত্ৰু পক্ষই জানিবলৈ বিচাৰিছে সিহঁতৰ আহত হৈছে নেকি,
আহত হলে কি কৰিব পৰা যায় কেনেকৈ আপুনি ক'ব বিচাৰিছে যে অকল জ্ঞান অসম নিহত হৈছে আৰু আপোনালোকৰ সংগঠনৰ এজন সদস্য গুলীবিদ্ধ হোৱা নাই এইটো আমি প্ৰত্যক্ষদৰ্শী মতে প্ৰত্যক্ষদৰ্শী যিবিলাকৰ ভাষ্য সেইবিলাকৰ ওপৰত কৈছো আৰু আমাৰ গোটেই এৰিয়াটো গোটেই অঞ্চলটোৰ যিটো ভূমিকা পিছফালে পথাৰখনো দেখিছো বা সেইকাৰণে আমাৰ এইবিলাক বিটেন পাত বুলি ক'ব বহু আগতেই গৈছো কিন্তু এইটো মোৰ বোধেৰে হ'ব নালাগে যদি তাতে গুলি লাগিলেহেঁতেন ইহঁতে ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰিলে খোজটো আৰু লাহে লাহে যোৱা নাই এইটো তেতিয়া সমানে প্লেন এৰিয়া তাততো আৰু চৌদিশে আৰ্মি গৈ আছে এইটো খুব খৰধৰকে যাব পাৰিছে খৰধৰকে গৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত আমি ধৰিও লৈছো যে আহত হোৱা নাই আৰু এতিয়া এই আলফাৰ বিৰুদ্ধে চৰকাৰে সশস্ত্ৰ অভিযান আৰম্ভ কৰাৰ পিছত আপোনালোকে যিটো একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে সেই সিদ্ধান্ত পুনৰীক্ষণ হ'ব নেকি আপোনালোকে পুনৰ বিবেচনা কৰিব নে কি সিদ্ধান্ত লৈছে আমিতো 9 মাহ দিয়াৰ পিছত আমিতো পুনৰ ঘোষণা কৰা নাই আমি আমাৰ নৈতিক দায়িত্বৰ পৰা আমাৰ যিটো মানে বিবেকৰ কাৰণত আমি কিছুমান আমি নিজৰ সামৰিক অভিযানটো স্থগিত ৰাখিছো বিবেকৰ কাৰণ আমি অসমত থলগিৰি মানুহ যি ধৰণে বানত মানে উপঙি আছে ঘৰ দুৱাৰ নাই খাদ্য পাতি অভাৱ কি ধৰণৰ অৱস্থা হৈছে তাত আমি সামৰিক অভিযান চলাই আমি আৰু বীৰত্ব দেখুওৱা আমি প্ৰয়োজন অনুভৱ কৰা নাই বাৰু কৰিব নোৱাৰো আমাৰ বিবেকেও নকয় আমি সেইকাৰণে কৈছো আমাৰ কোনো তেনেকুৱা পৰিকল্পনা নাছিলে আৰু ইহঁতে যে আমাৰ যিটো প্ৰকৃতিয়ে যিটো তাণ্ডৱ চলাইছে এইটোকো ইহঁতি নেওচি যে আলফাই যে প্ৰকৃতিৰ ঊৰ্ধত তাণ্ডৱ চলাব পাৰে বুলি এই ধৰণে এটা অমূলক ধাৰণা লৈ এই মুহূৰ্তত এই ধাৰণাটো আহিব নালাগিছিলে মোৰ মতে সেই সিদ্ধান্ত আপোনালোকে পৰীক্ষণ কৰিব নেকি কি কয় এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিব নেকি আমি এতিয়া প্ৰতিটো ধৰক এতিয়া আমি কেইবাটাৰ কথা আমি বিবেচনাৰ আমাৰ অধীনত আহি গৈছে ধৰক কিছুদিনৰ পৰা আপুনি দেখিছে প্ৰথমে সুৰুজ গোহাঁই বা সুৰুজ গগৈ যি ধৰণে হত্যা কৰে লিংমেন হিচাপে লিংমেনো নাছিলে নিৰীহ এজন ব্যক্তিক চুনাইত হত্যা কৰিলে তাৰপিছতে ক্ৰমান্বয়ে ঘৰে ঘৰে যিবিলাক থ্ৰিটেনিং দি আছে আমাৰ আলফা কোনোবাই সমৰ্থন কৰিলেই বা কিবা এটা ষ্টেটাছ দিলেই তাৰ কিবা এটা মানে বাইক দিলেই ঘৰৰ পৰা নি জেললৈ প্ৰক্ষেপ কৰিছে আৰু চবচে পৰিতাপৰ কথা হৈছে ছেডিশ্যন ল'খন আনডিক্লেয়াৰ্ড যিখন ছেডিশ্যন ল যিখন ব্ৰিটিছৰ বিৰুদ্ধত গোটেই অসমৰ বাদে গোটেই ভাৰতবৰ্ষই তাৰ বিৰুদ্ধত প্ৰতিবাদ কৰিছিলে সেই ছেডিশ্যন ল'খনটো কোনে কৰিছে এখন যদি ভাৰতবৰ্ষই অসমৰ জনগণৰ প্ৰতি অলপো দৰদি থাকি হ'লহেঁতেন এই ছেডিশ্যন ল প্ৰয়োগ কৰি আজিও 1,500 অধিক 1,500 যে আমাৰ যুৱক যুৱতী কেৱল মাত্ৰ বাইক দিয়াৰ কাৰণে আজি জেলত প্ৰক্ষেপ কৰিছে এইটো কি ভাল উদ্দেশ্য নেকি কিন্তু সদিচ্ছা একেবাৰে নাই আন্তৰিকতা একোৱে নোহোৱা নিচিনা হৈছে এইটো কৰিব নাই এইটোৰ পৰা কি বুজায় এতিয়াতো এই ধৰণে এই যে মহা প্ৰলয়ংকাৰী বানৰ সময়তো যে ঘৰত গৈ সিহঁতিতো কোনো এম্বুজ কৰা নাই সন্মুখৰ ক'ৰবাত গৈ বা ইহঁতৰ কেম্পলৈ মাৰিবলৈ গৈছে তাতে প্ৰায় আধা ৰাস্তাতে মাৰিছে সেইটো ঘৰত শুই আছে ঘৰত মানে আশ্ৰয় লৈছে তাত তেনেকুৱা এটা আক্ৰমণ কৰাৰ কি বুজায় আৰু এইটো আজি আমি আমাৰ দৃষ্টিত আমিতো সন্দেহ আছে আমাৰ আগতেও আছিলে আগতেতো উদাহৰণটো আপুনি জানে যিটো PCG সময়ত আমাৰ 8জন ল'ৰা যিটো আলোচনা চলি আছিলে দিল্লীত লগে লগে এইফালে মেঘালয় অসম বৰ্ডাৰ আমাৰ 8জন ল'ৰা মাৰিছে সদিচ্ছা কেতিয়াও নাথাকে দিল্লীৰ এতিয়া সদিচ্ছা নাই হয় এতিয়া আপুনি সদিচ্ছা নাই বুলি কৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত আপুনি আশাবাদী বা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপুনি আলোচনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আপুনি আশাবাদী এনেকুৱা ধৰণৰ কথা অলপ কৈছিলে সেই কথাটো আপুনি এই কথাটো মই বাৰে বাৰে কৈ আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকৈ পতিয়ন নিয়াব পাৰে পাৰিব না নোৱাৰে এইটোতো সন্দেহ আমি ব্যক্তি হিচাপে ক'ব যে চেষ্টা কৰিছে আমি আগতে কৈছো তেখেতে চেষ্টা কৰিছে চেষ্টাটো সফল হয় না নহয় তেখেতৰ ওপৰত কিন্তু মই এতিয়া অতি বা সম্প্ৰতি যিবিলাক ঘটি আছে এইটো হয়তো কেতিয়াবা ভাৱ নহয় এইটো আমাৰ যিটো পূৰ্ব অভিজ্ঞতা হয়তো এইটো কেৱল মাত্ৰ এইটো কিবা দিল্লীয়ে ইয়াৰ ওপৰত কিবা খেল খেলিছে নেকি কিবা এটা ষ্ট্ৰেটেজি প্ৰয়োগ কৰিছে নেকি প্ৰয়োগ নকৰাটো এই ধৰণৰ এই সময়ত আমাৰ যিটো সদিচ্ছা এইটো মানে সদিচ্ছাৰ ওপৰত ইহঁতে একেবাৰে চেঁচা পানী ঢালি দিছে সদিচ্ছাৰ ওপৰত চেঁচা পানী ঢালি দিছে আৰু চেঁচা পানী ঢালি দিয়াৰ পিছত
অৱশ্যে তাৰ এটা সন্দেহৰ এটা প্ৰশ্নবোধক চিন এটা আছে আৰু থাকিব যেহেতু ইহঁতে কেতিয়াও আমাৰ লগত ষ্ট্ৰেটেজি অবিহনে উইদাউট ষ্ট্ৰেটেজি আমাৰ লগত কেতিয়াও ইহঁতে এইবিলাক ডিল নকৰে এইটো ডিল নকৰাটো স্বাভাৱিক আৰু এইটো ইহঁতৰ তেখেতসকলৰ ষ্ট্ৰেটেজি এটা বহিঃপ্ৰকাশ ঘটিছে নহ'লে এইবিলাক ঘটনা চিমনটেনিয়াছলি এইবিলাক ঘটনা কেতিয়াও নঘটিলে ঘটি আছেতো আমি কিন্তু ধৈৰ্য ধৰি আছো আমি ধৈৰ্য ধৰি আমাৰ মানে যিটো সততা অসমৰ ৰাইজক কৈছা ইহঁতে যদি ভাৰতীয় মানে উপনিবেশ শাসক গোষ্ঠীৰ যদি সততাৰে আন্তৰিকতাৰে আৰু আমাৰ যিটো বা 42টা বছৰীয়া বা 43টা বছৰীয়া যিটো সংগ্ৰাম এই সংগ্ৰামৰ যদি ন্যায্যতাক সন্মান দি আলোচনালৈ আমাক যদি ইনভাইটেশ্যন কৰে তেতিয়াহ'লে নিশ্চয় আমি তাক প্ৰত্যাখ্যান নকৰোঁ বুলি কৈছোঁ আৰু এইখিনি এতিয়া বিষয়টো মই ভাবোঁ হিমন্ত বিশ্ব ডাঙৰীয়াৰ ওপৰতে এইটো গোটেই বস্তুটো ভৰসা নকৰিব নোৱাৰা এটা বিষয় গতিকে গোটেই বিষয়টো হৈছে ভাৰতীয়সকলৰ কি মনোভূতি লৈছে কেনেকুৱা মনোভূতি লৈ আমাৰ লগত ডিল কৰিব তাৰ ওপৰতহে গোটেই মানে নিৰ্ভৰ কৰিছে আৰু আপোনাৰ হয় জ্ঞান অসম কেনেকুৱা পৰ্যায়ৰ আপোনালোকৰ সদস্য আছিল বা নেতা আছিল তেওঁ সেকেণ্ড লেফটেনেণ্ট আমাৰ বিষয়া যিটো কমিশ্যন বিষয়া সেকেণ্ড লেফটেনেণ্ট আৰু খুব কি কয় নিবেদিত প্ৰাণ বুলি ক'ব লাগে নিবেদিত প্ৰাণ হয় আমাৰ সংগঠনৰ প্ৰতিটো কাৰ্যতে হওক বা প্ৰতিটো কামতে হওক এটা একনিষ্ঠ এজন বিষয়া আছিলে বুলি আমি সকলোৱে একমুখে ক'ব পাৰো আমি আৰু অনাগত দিনত আপোনালোকে যুদ্ধবিৰতি যিটো আপোনালোকে একপক্ষীয় যুদ্ধবিৰতি তাৰ পৰা এতিয়াই পিছুৱাই অহাৰ আপোনালোকে কোনো সিদ্ধান্ত লোৱা নাই বৰ্তমানলৈকে আমি আমাৰ যুদ্ধ বিৰতি বুলি কথা নহয় আমি বৰ্তমান পৰিস্থিতি সাপেক্ষে আমি প্ৰথম কভিডত এতিয়া এই যি ধৰণে অ'চেন ফ্লাড হৈ আছে কিমান মানুহ মৰিটো আপোনালোকে প্ৰত্যক্ষ কৰি আছে স্বচকুৰে দেখিছে মানুহৰ কি অৱস্থা আমি দূৰত থাকি এইখিনি গভীৰভাৱে অনুভৱ কৰিছো আৰু এই অনুভৱ কৰাৰ পিছতো আমি এইবিলাক কাম কৰিম নেকি আমি কেতিয়াও নকৰো আমি মানে কভিডৰ সময়তে আমি কিমান সংযত হৈ আমি একপক্ষভাৱে আমি যুদ্ধবিৰতি ঘোষণা কৰিছো কিহৰ কাৰণে কৰিছো যে মানুহে এই কভিডৰ সময়ত আমি আমাৰ লগত দুই পক্ষৰ যুদ্ধ হৈ থাকিব আৰু যুদ্ধ হোৱাৰ কাৰণে যদি গোটেই হেৰি মানে বদনামটো ইহঁতে যদি চৰকাৰখন যদি ফেইলাৰ হয় ভাল ধৰণে শুশ্ৰূষা কৰিব নোৱাৰে কভিড নিয়ন্ত্ৰণ কৰিব নোৱাৰে গোটেই দায়িত্ব আমাকে দিব আজি যদি আমি এই হেৰিয়ৰ সময়ত বানপানী এই দুৰ্দশাৰ সময়ত আমি যে আক্ৰমণ কৰোঁ গোটেই সেনা বাহিনী আমাৰ পিছত বা বিভিন্ন পুলিচে আমাৰ পিছত লাগি থাকে লগাৰ পিছত আমি দুখটো কাক দিব আমাকে দিবতো যে দুখটো এইটো নিজৰ দুখ থাকিব পাৰে অৱশ্যে নিজৰ দুখ থাকিব পাৰে নিজৰটো এইকাৰণে দুখত থাকিব পাৰে আজি 53 মানে স্বাধীনতাৰ একেবাৰে 47ৰ পৰা আজি 73টা বছৰ হৈ গ'ল আজি বান এই 75 বান পীড়িত মানুহে পীড়িত হৈ আছে বানপানী আমাক জুৰুলা কৰি আছে মাথাউৰি ভাঙি কি জুৰুলা তাতে কোনো ইয়াৰ সমাধানৰ উত্তৰটো ওলোৱা নাইতো কিন্তু যে নিজৰ দুখ ঢাকিবৰ কাৰণে সেইটো হয়তো আমি কিবা কৰিলে হয়তো আমাৰ ওপৰত জাপি দিলে আমি সেইকাৰণে এইবিলাক আজি আমাৰ সামৰিক অভিযানটো চলোৱা নাই এই দুৰ্দশাৰ সময়ত আৰু এই কথাৰ কাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক গৰিহণা বা তেওঁলোকৰ বিৰুদ্ধে কিয় ক্ষোভ প্ৰকাশ কৰিব গৰিহণা বুলি ক'ব লাগিব বা এতিয়া গৰিহণাৰ এইটোতো গৰিহণা কি দিম যিহেতু গৰিহণাৰ মানে দিলেই সমাধান নহয়তো গৰিহণা দিয়াৰ মানে এইটো কাণ্ডহীন বুলি এতিয়া যদি প্ৰকৃততে হিমন্ত বিশ্ব ডাঙৰীয়াই ইউনিফাইড কামাণ্ডটো ইয়াত পৰিচালনা কৰিছে নিশ্চয় তেতিয়াহ'লে আমি কম আমিতো এতিয়া কোৱা নাই তেখেতে মই ইউনিফাইড কামাণ্ডটো ময়ে পৰিচালনা মোৰ তত্ত্বাৱধানতে মই এইটো অপাৰেশ্যনটো মই দিছো আৰু কিছু হয়তো নাথাকিবও পাৰে কিছু থাকিবও পাৰে এতিয়া হয়তো ক'ব পাৰে মই নেজানো ক'ব পাৰে সুধিলে আৰু যদি সুধিলে নেজানো মই নাই বুলি কয় তেতিয়াহ'লে আমি আকৌ ধিক্কাৰ দিবলৈ অসুবিধা হয় যদি প্ৰকৃততে নেজানে আৰু ইয়াৰ বিপৰীতে আমি এটা থাকিব অতি উৎসাহী কিছুমান বিষয়া আছে সেনা বাহিনীয়ে হওক পুলিচ বিষয়া হওক কিছুমান এইবিলাক আগতীয়াকৈ যিবিলাক কিছুমান অপাৰেশ্যন আলফাৰ বিৰুদ্ধে অপাৰেশ্যন কৰিবৰ কাৰণে সিহঁতক ফুল মানে ফ্ৰী হেণ্ডেড দিয়া হৈছে ফ্ৰী হেণ্ডেড দিয়া হোৱাৰ কাৰণে কিছুমান হয়তো পাওঁতে কাম কৰি কিছুমান কাম কৰাৰ পিছত জনোৱাৰ কিছুমান মানসিকতা আছে যে ক'ৰবাত এটা হেৰি ধৰিবলৈ গৈছে আলফা এটা ধৰিব হয়তো CMক নজনাবও পাৰে CM বিভিন্ন ধৰণৰ ব্যস্ততা এইটো নজনাবও পাৰে হয়তো DGPয়ে জানিব পাৰে
তেখেত কোনোবা সেইটো কিছু কিছু ক্ষেত্ৰত নজনোৱাটো স্বাভাৱিক বা এই ধৰণৰ আমি আগতেও পাইছো পিছত পাইছে ঘটনা ঘটাৰ পিছত লগে লগে যে ঘটনা ঘটিছে এইটো মানে বা ল'বৰ কাৰণে এইটো লগে লগে জনোৱাটো স্বাভাৱিক তেওঁলোকে এটা সন্দেহ কৰিছে যে জ্ঞান অসম আৰু সতীৰ্থসকলে অভিযানৰ কাৰণে সেই ঠাইলৈ নামি আহিছিল বা তাত আশ্ৰয় লৈ আছিল অভিযান চলাবৰ কাৰণে আহিছিল এইটো ক'ব এতিয়া নিজৰ হেৰিটো বাচিবৰ কাৰণে আমি অসমৰ ল'ৰা অসমলৈ নাযায় কলৈ যাব আৰু এটা কথা আমিতো এতিয়া যে যুদ্ধবিৰতি সিহঁতিতো হেৰি কৰে সিহঁতৰ লগত আমাৰ কোনো চুক্তি হোৱা নাই আমি এক পক্ষ আছিলো 9 মাহ শেষ হ'ল তাৰপিছতে আমি গৈছো আমাক মেডিচিন লাগে আমাক বিভিন্ন অত্যাৱশ্যক বস্তু লাগে সেইবিলাক বস্তুটো কোনে আনি দিব আমাক জ্ঞান লেফটেনেণ্ট ছেকেণ্ড লেফটেনেণ্ট জ্ঞান অসমটো এইবিলাক বা এক্সপাৰ্ট আছিলে বিশেষকৈ ৰাস্তা জানে জানে খুব এক্টিভ আছিলে আৰু সেইকাৰণে আমি তেখেতৰ বা তেওঁৰ অধীনতে আমি হেৰি কৰিছিলো ৰাস্তা চাবৰ কাৰণে বা ৰাস্তাৰ বা আনি বস্তু বাজি আনিবৰ কাৰণে আমি এটা দল পঠোৱাটো হয় আমিতো নাই পঠোৱা বুলি আমি ক'ব নোৱাৰো আমাৰ অত্যাৱশ্যক বস্তু আনিবৰ কাৰণে অকলতো আমি হাবি ধোঁৱাই দিলে আমাক খুৱাব কোনে মেডিচিন আনি কোনে দিব আৰু এইটো পৃথিৱীৰ চৌদিশে ব্লক আমাৰ কাৰণে এইটো ব্লক এই কথাবিলাকতো সকলোৱে জানিব কেৱল মাত্ৰ সিহঁতে নিজৰ দায় আহিবৰ কাৰণে মাজে মাজে মানুহৰ মানে বিশেষকৈ মানে অইল ইণ্ডিয়া লিমিটেডক বা ONGC বা অন্যান্য প্ৰতিষ্ঠানবিলাকক ভয় ভীতি প্ৰদৰ্শন কৰি থাকে আৰু এই প্ৰদৰ্শনটো কৰে মানুহে যে আমিতো প্ৰকৃততে কৰাই নাই আমাৰ ল'ৰা যোৱাই নাই অইল ইণ্ডিয়া ওচৰলৈ গ'লে এনে নাজানিব নেকি এইটো এটা সীমামূৰীয়া অৰুণাচলৰ সীমামূৰীয়াৰ জেগাত ইয়াতে ক'ত অইলৰ প্ৰতিষ্ঠান আছে ক'ত অইলৰ অফিচাৰ আছে কোনোতো নাই এইটোতো আৰু আমিতো আগেই কৈছো আমাৰ 7টা চৰ্ত দিয়া যে চৰ্তকেইটা মুখ্যমন্ত্ৰীগৰাকীয়ে মানি ল'ম বুলি কৈছে মানিব পৰা আছে আৰু এইখিনি অইলো মানিব পৰা তাৰ পৰা আমি কোনো ধৰণৰ দিয়া নাই থিতিনি পাইছে নেকি ক'ৰবাত সিহঁতে কৈছে অইলে পাবনে থিতিনি আমি নিজে অইলক কওঁ অইলেতো আনিবতো অইলেতো ক'ত থিতিনি পাইছে এইটো কেৱল মাত্ৰ ৰটেশ্যন চিষ্টেম যিবিলাকে এলাৰ্টনেছ কৰাৰ যিটো চিষ্টেম আছে সিহঁতৰ আৰ্লি ৱাৰ্ণিং দিয়ে 3 মাহে চিকিউৰিটি অফিচাৰে বিভিন্ন ডিপাৰ্টমেণ্টলৈ দিয়ে যে আলফা চিকিউৰিটি এলাৰ্টনেছটো কেনেকৈ হ'ব যেনেকৈ ভাৰতৰ এটা এনিমি সৃষ্টি কৰিব পাকিস্তান হওক চাইনা হওক এনেকৈ আহিব এনেকৈ এটেক কৰিব এনে ভয় খুৱাই থাকে তো এলাৰ্টনেছটো সৃষ্টি কৰে এইটো কৰিব সাধাৰণ মানুহেতো হয়তো জাৰ্ণালিষ্ট কিছুমানেও ভাবিব পাৰে যে এটা আলফাই মাৰি ওলাইছে সদায় এটা ভয় খুৱাই থাকে চাইনা আজি এটেক কৰিব পাকিস্তানে আজি এটেক কৰিব এইটো এলাৰ্টনেছ কেছ এলাৰ্টনেছটো ক্ৰিয়েট কৰি সিহঁতৰ মানে চিকিউৰিটি চিষ্টেমটো এলাৰ্ট কৰি ৰাখিবৰ কাৰণে এইবিলাক মিছা মেছেজ দি থাকে এইটোতো সত্য কথা নহয়তো আমি জানো ন এইটো পক্ষ কোন সময়ত কি কাম কৰিব আমি জানো ভালকৈ আমি অভিজ্ঞ হৈছো এতিয়া যথেষ্ট উদাহৰণ আমি যিটো কাম নকৰো হয় বৰুৱা আপোনাক এইখিনি সময় আপুনি দিলে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ আপোনালৈ থাকিল বহু সময় দিয়াৰ